আপুনি কেতিয়াবা এই কথাষাৰ ভাবিছেনে যে যদি আমাৰ অসমত থকা পলিটিক্যাল পাৰ্টিজবোৰৰ কোনো পাৰ্টিয়ে যদি মেজৰিটি লাভ কৰিব নোৱাৰে বা চৰকাৰ গঠন কৰিব নোৱাৰে তেতিয়াহ'লে কি হ'ব? ডিড ইউ এভাৰ থিংক এবাউট দিছ? আমি এই কথাষাৰ সকলোৱে জানো যে আমাৰ অসমত থকা লেজিসলেটিভ এছেম্বলিত 126 সিটছ আছে। ইয়াৰ মাজত এটা পাৰ্টিয়ে যদি চৰকাৰ গঠন কৰিবলৈ হয় এটলিষ্ট 64 সিটছ লাগিব। তেতিয়াহ'লে সেই পাৰ্টিটোৱে চৰকাৰ গঠন কৰিব পাৰিব। কিন্তু যদি কোনো পলিটিক্যাল পাৰ্টিয়ে মেজৰিটি প্ৰুফ কৰিব নোৱাৰে বা 64 সিটছ নাপায় তেতিয়াহ'লে সেই অৱস্থাক কোৱা হয় হেংগ এছেম্বলি। আৰু এই সিচুৱেশ্যনত আমাৰ অসমৰ গভৰ্ণৰে হাইয়েষ্ট সিটছ পোৱা পাৰ্টিক ইনভাইট কৰিব বেলেগ এটা পাৰ্টিৰ লগত লগ লাগি এক কোৱেলিশ্যন গভৰ্ণমেণ্ট বা মিত্ৰজোঁটৰ চৰকাৰ ফৰ্ম কৰিবলৈ কোৱা হ'ব। তথাপিও যদি কোনো পলিটিক্যাল পাৰ্টিয়ে মেজৰিটি প্ৰুফ কৰিব নোৱাৰে তেতিয়াহ'লে আমাৰ ৰাজ্যৰ গভৰ্ণৰে প্ৰেছিডেণ্টলৈ এখন লেটাৰ লিখিব আৰু আমাৰ ভাৰতবৰ্ষৰ সংবিধান অনুযায়ী আৰ্টিকল 356 আণ্ডাৰত প্ৰেছিডেণ্ট ৰুল ইম্প'জ কৰা হ'ব। অৰ্থাৎ তেতিয়া আমাৰ অসমত বা আমাৰ ৰাজ্যত তেতিয়া কোনো CM নাথাকে, অৰ্থাৎ প্ৰেছিডেণ্টৰ দ্বাৰা আমাৰ অসমখন পৰিচালিত হ'ব। এই প্ৰেছিডেণ্ট ৰুলটো ৰাজ্য এখনত প্ৰথমবাৰৰ বাবে 6 মান্থৰ বাবে দিয়া হয় আৰু প্ৰয়োজন অনুযায়ী পিছলৈ ইয়াক 2 বছৰলৈ এক্সটেণ্ড কৰা হয়। আমাৰ অসমখনো 1970 চনৰ পৰা 1980 চনৰ ভিতৰত প্ৰায় 4 বাৰ প্ৰেছিডেণ্ট ৰুল ইম্প'জ কৰা হৈছিল। এনেকৈ আমাৰ ভাৰতবৰ্ষৰ কোনো ৰাজ্যত যদি চৰকাৰ গঠন কৰিব নোৱাৰে তেতিয়াহ'লে প্ৰেছিডেণ্ট ৰুল ইম্প'জ কৰি সেই ৰাজ্যখন চলোৱা হয়। প্ৰথমে 6 মান্থৰ বাবে আৰু পিছলৈ কাৰণ অনুযায়ী ইয়াক 2 বছৰলৈ এক্সটেণ্ড কৰা হয়। টু গেট দিছ টাইপ অফ পলিটি ভিডিঅ' do subscribe, hit the like button and never forget to share this video. Thanks for watching this video till the end.